জয়েন কৰিম পুলিচৰ। এতিয়া আমি ক'ত পালোহি? এতিয়া আমি চৈতিনীয়া দল পুলিচৰ চাকৰি পাই গ'লো। ইয়াত ড্ৰেছ অৱস্থা বেয়া কৰি পঠিয়ালে বৰষুণৰ ভয়ত। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল মিষ্টাৰ দীপাংকৰ। আৰু মানে কি চাই আছা ভিডিঅ'টো কৰিবলৈ নহ'লে ভাল পাই পেলালো। আৰু মানে এতিয়া মই গৈ আছোঁ মানে আজি মোৰ মানে চাকৰিত জইন কৰিম পুলিচৰ। আৰু এইফালে ডিপু যাব, ডিপুৱে চাকৰিত জইন কৰিব। তাৰপিছত ন পাৰ্টি চাৰ্টি লৈ আহিম একদম ধুনীয়াকৈ দেই। এই তাৰপৰা খুৰীয়ে চাই আছে। এতিয়া গৈ আছোঁ ডাইৰেক্ট একদম ডিউটিত লগ পাই আছোঁ। পাই গ'লোঁ এতিয়া। ৰ'ব হেলমেটটো খুলি লওঁ। হেলমেটটো খুলি দিলোঁ মানে 2 কিলোমিটাৰমান আহিলোঁ। অকণমান ভাগৰ লাগিলে বাইক চলাই। তাৰপিছত এতিয়া কথাটো হ'ল কি, ডিপুৱে আমি আজি ক'ত গৈ আছোঁ? চাকৰিত ফুৰিব নহয়, পুলিচৰ চাকৰি পালোঁ। চাকৰিত জইন কৰিবলৈ চাকৰিত জইন কৰিবলৈ গৈ আছোঁ। এইপিনে এটা মুকলি ৰাস্তা মানে একেটাই। এইপিনে এটা মানে এইফালে পানী পথাৰ, এইফালে পানী আৰু এইফালে পথাৰ, পানী পানী আছে। আৰু ডিপু মানে মই ভিডিঅ' বনোৱাৰ পৰা ডিপু আজি ফাৰ্ষ্ট টাইম ন। আৰু এটা কথা আপোনালোকে চাগে ভাবিয়ে থাকে মই আগৰ চেনেলটোত ভিডিঅ' দিওঁ বুলি। আৰু আগৰ চেনেলটোত মই ভিডিঅ' নিদিওঁ যিহেতু মোৰ এইটো নতুন চেনেল হয়। আপোনালোকৰ ছাপোৰ্টটো অকণমান প্ৰয়োজন হৈছে। ছাপোৰ্টটো প্ৰয়োজন হৈছে মানে কি হয়, ছাবস্ক্ৰাইবটো কৰিলে মনটো ভাল লাগিব আৰু মজা কমেণ্ট দুটামান দি দিব আৰু অকণমান শ্বেয়াৰ কৰি দিব। তাৰপিছত এতিয়া আমি গৈ মানে ডিউটিত গৈ পেলাই লগ পাই আছোঁ। তাৰপিছত আজি মই ৰাতিপুৱা মানে গৈছিলোঁ দেৰগাঁৱলৈ। দেৰগাঁৱত মানে ল'ৰা এটাক থ'বলৈ গৈছিলোঁ। তাত অকণমান মানে কমেডি হ'ল। মই মানে ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই হেৰি শ্বুট লৈ আছিলোঁ, কিন্তু তাৰ অকণমান দিব ন কমেডি হোৱা অকণ মাজত ভৰাই দিছোঁ। আপোনালোকে চাব কেনেকুৱা লাগে দেই। ত' গাইজ ফাইনেলি আহি পাই গ'লোঁ চজিনাতল। অঁ নহয়, চৰি চৈতানতল। কেলৈ হাঁহিছে? অকণমান ভুল হৈ গৈছে। ফাইনেলি পাই গ'লোঁ সেই নহয় চৈতানতল। আৰু এইখন ধুনীয়া বাগান আছে, বহুত ধুনীয়া দেই। আৰু অকণমান আগলৈ গ'লেই পাই যাম মেইন ৰাস্তা। তাৰপিছত সেইবোৰ চবখন বান্দৰ দৌৰি ফুৰিছে ঢাপটোত। এতিয়া আমি ক'ত পালোহি? এতিয়া আমি চৈতিনীয়া দল চৈতিনীয়াতল নহয়, চজিনাতল। মানে আহি থাকোঁতে মানে কি হ'ল, পুৰা খাতাৰনাক অফ ৰোডিং ৰাস্তা পাই গ'লোঁ। অফ ৰোডিং ৰাস্তাত মানে এনেকুৱা একদম কিনো কওঁ আৰু এতিয়া হিমালয়ানো নহয় এখন অফ ৰোডিং ৰাস্তাত পটককৈ লৈ যাবলৈ। ৰাস্তা চাওক, এনেকুৱা ৰাস্তাত কেনেকৈ নিব বাৰু বাইক? এয়া ৰাস্তা চাওক, এয়া মই এইপিনেদি লৈ যাম আৰু তাকেদি দেই, পটককৈ লৈ যাম আৰু একো নাই, এইখন অফ ৰোডিঙত নিব পাৰিম। আমি ফাইনেলি পাই গ'লোঁ মানে য'ত আহি আছিলোঁ। মানে কথাটো কি হ'ল, কথাটো কি হ'ল? তই নামিব নালাগে, উঠিয়া চাওক জেগাটো কি চালিয়া। এখন দলং আছে, ইপিনে টাৰ্ণিং ৰাস্তা এটা আছে। তাৰপিছত এইপিনে আহি এখন দলং। কি কামত আহিছোঁ কৈ আছোঁ। আৰু আমাৰ দাদা দুজনমান আহিছে, সেই দুজন চাই থাকক। সেই গাইজ পুলিচৰ চাকৰি পাই গ'লো। ইয়াত ড্ৰেছ পিন্ধি আছোঁ। মই কনিষ্টেবল, এয়া কনিষ্টেবল বহি আছে, এজন ড্ৰাইভাৰ বহি আছে, সেয়া অচি ছাৰ আমাৰ বহি আছে। নমস্কাৰ অচি ছাৰ। এয়া ছেকেণ্ড অফিচাৰ, এইজন আমাৰ কনিষ্টেবল মিষ্টাৰ দীপাংকৰ। এয়া আমাৰ শ্বুট চলি আছে। মই ছেকেণ্ড অফিচাৰ। চিনটো কওক।
আপুনি অৱস্থা বেয়া কৰি পঠিয়ালে মানে পুলিচ হৈছিলোতো মানে সঁচা কথা কৈছোঁ আৰু শ্বৰ্ট ফিল্ম এখনৰ কাৰণে মানে শ্বুটিং কৰিবৰ কাৰণে আহিছিলোঁ আৰু বৰষুণ বতাহ ধুমুহা আহি গ'ল আৰু মোৰ মানে অকণমান গাটো বেয়া দেই সেইটো কাৰণে মই মানে তিতাটো মানে হেৰি কৰা নাই মানে আৰু তিতিম বুলি ভবা নাই আৰু চাই থাকোঁচোন আৰু কি হয় দেই ডিপু অৱস্থা এইটো বৰষুণৰ ভয়ত এইটো উঠিব মন নাই গা বেয়া হ'ব মাথা চাথা বিষাই গৈছে উপায় নাই বতৰটো দেখিছা নাই কেনেকুৱা বেয়া চিটিং হৈ আছিলে তই এতিয়া সোমাই থাক আৰু জোতা এযোৰ পিন্ধি পেলাই আমি আহি আছো এতিয়া গোটেই ৰাস্তাটোত বৰষুণ এই মিষ্টাৰ দীপাংকৰ বাইক চলাইছে পুৰা চবফালে বৰষুণ দি পুৰা একদম ছেট হৈ গ'ল আৰু এতিয়া মানে বৰষুণত তিতি ঘৰ যাবলৈ আহি আছে তেতিয়া মজাই বেলেগ মজাটো মজা মোৰ মানে বহুত বেছি গা বেয়া হৈ আছে কফ হৈছে চৰ্দি লাগিছে কথাটো হ'ল কি দৰৱ খাই আছোঁ ভাল পাইছোঁ বাৰু সেইটো কাৰণে মই বিহু ভিডিঅ' নিদিলোঁ অকণমান শ্বৰ্ট লওঁহে গাটো বেয়া লাগে আৰু শ্বৰ্ট নলওঁ মনটো বেয়া লাগি আছিলে এইকেইদিন ভিডিঅ' চিডিঅ' দিব পৰা নাই আৰু মানে গাটো ভাল নহয় অকণমান ভাল পাইছিলোঁ আৰু ওলাই আহিলোঁ ভিডিঅ' চাই থাকিব বাৰু ওলাই আহিলে মানে কি হ'ল বতৰটো এয়াহে তিতিবলগীয়া হ'ল আৰু এয়া বৰষুণ দিছিলোঁ মই এইপিনে ঘৰলৈ সোমাম কাৰণে এইটো বাটলৈ গুচি আহিলোঁ আৰু ভিডিঅ'টো চাই থাকক শেষ কৰি আছোঁ ঘৰত গৈ যেনে তেনে আহি পালোহি ঘৰ মানে বৰষুণৰ কোবত আমাৰ ঘৰৰ ওচৰত বৰষুণ দিয়া নাছিলে বাৰু বতাহটো মাৰিলে অকণমান বেছিকৈ আৰু মানে টাউনত অলপ দেৰি দিবলগীয়া হ'ল সেইটো কাৰণে অলপ সন্ধিয়া হৈ গ'ল আৰু মানে কি হ'ল বৰষুণত অকণমান তিতিলোঁ যদিও গা বেয়া মানে ঘৰত আহিবলৈ চেষ্টা কৰিলোঁ মানে অকণমান তিতিলোঁ তাৰপিছত ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাব চাকৰি বা পাৰ্টি আপোনালোকক খুৱাই আছোঁ তাৰপিছত আকৌ এদিন নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই বুলি ভাবিছে নেকি বাই বাই নহয় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক তাৰপিছত বাই বাই ছাবস্ক্ৰাইবটো কৰিব কিন্তু দেই ছাবস্ক্ৰাইব কি কৰিব ছাবস্ক্ৰাইব